নমস্কাৰ দোস্ত এটা বেমাৰ আহিছে মানে চকুবিলাক সকলোৰে ৰঙা পৰি আছে কি বেমাৰ এইটো আৰু ইয়াৰ পৰা আমি কেনেকৈ উপশম পাম সো সকলোখিনি মই এইটো ভিডিঅ'ত আপোনালোকক কৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকক লগতে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক প্ৰথমতে মই ইয়াৰ কাৰণবোৰ কৈ দিছো যে তিনি ধৰণৰ ভাইৰাছ এটাকৰ ফলত আমাৰ ভাইৰেল কনজাংটিভাইটিছ হয় তাৰ ভিতৰত এডিনো ভাইৰাছ হৈছে মোস্ট পপুলাৰ অৰ্থাৎ এডিনো ভাইৰাছটোৱে প্ৰায় মানুহক এটাক কৰে ইয়াৰ উপৰিও আন দুটা ভাইৰাছ হৈছে হাৰ্ব সিমপ্লেক্স ভাইৰাছ আৰু ভেৰিচেলা জষ্টাৰ ভাইৰাছ সো এই ভাইৰাছে কি কৰে আমাৰ যেটো চকুৰ বগা অংশ আছে আৰু সেই অংশটোক কোৱা হয় কনজাংটিভা আৰু তাত এটাক কৰে কাৰণে বেমাৰটোক নাম দিয়া হৈছে কনজাংটিভাইটিছ ভাইৰেল কনজাংটিভাইটিছৰ লক্ষণসমূহ মই কৈ দিছো যে ফাৰ্স্ট লক্ষণটো হৈছে চকুটো ৰঙা পৰিব অথবা পিংক কালাৰৰ হ'ব আৰু চকুৰে পানী ওলাব কেতিয়াবা যদি বেছি মানে মেজৰ হৈ যায় তেতিয়া চকুটো ফুলিব পাৰে আৰু কেতিয়াবা কেটাৰ ওলাই আৰু কি হয় গাৰ্বিক হয় জ্বৰ হয় আৰু গলত অলপ ফুৰফুৰিয়াই থাকে সো এইখিনি হৈছে ইয়াৰ মেইন লক্ষণ সো মোস্ট ইম্পৰ্টেন্ট কথাটো হল জানিবলগীয়া যে এই ভাইৰাছটো মুহূৰ্তৰ ভিতৰত কেনেকৈ চাৰিওফালে বিয়পি পৰে যে ইয়াৰ মেইন মানে বাহন হৈছে আমাৰ হাত দুখন মেইন জানিবলগীয়া কথাটো হল যে এই ভাইৰাছটো মুহূৰ্তৰ ভিতৰত কেনেকৈ চাৰিওফালে বিয়পি পৰে যে সব আপুনি যদি ভাইৰাছটোত এটাক হৈছে আৰু আপোনাৰ চকুৰে চকু পানী ওলাইছে বা চকু পানী নলালেও যদি আপুনি চকুটো হাতেৰে টাচ কৰিছে তেতিয়া সেই ভাইৰাছটো আপোনাৰ হাতত লাগিব আৰু সেই হাতেৰে আপুনি যিকোনো বস্তু টাচ কৰিলে সেই ভাইৰাছটো সেই বস্তুটোলৈকে গুচি যাব আৰু আন এজনে সেই বস্তুটো টাচ কৰিলে লগে লগে সেই মানুহজনৰ হাতলৈ যাব আৰু যদি সেই মানুহজনে হাতেৰে চকুটো টাচ কৰে তেতিয়া চকুলৈ গুচি যাব আৰু তেও সেই ভাইৰাছত আক্ৰান্ত হ'ব দ্বিতীয়তে আপুনি যদি থুক একাৰ কবত ফেলাই তেতিয়া তাৰ জৰিয়তে ভাইৰাছটো গুচি যাব পাৰে আৰু সেই বস্তুখিনি যদি আন এজনৰ কাপোৰ বা বডিত যদি টাচ হয় তেতিয়া লগে লগে সেই মানুহজনৰ তালৈ গুচি যাব আৰু যাৰ ফলত তেও আক্ৰান্ত হ'ব এনেদৰে সহজ পদ্ধতিৰে ই চাৰিওফালে মুহূৰ্তৰ ভিতৰতে বিয়পি পৰে এতিয়া কব ওলাইছো সাৱধানতা অৰ্থাৎ আপুনি কি সাৱধানতা অৱলম্বন কৰিব আৰু ইয়াৰ ট্ৰিটমেন্ট কি আছে যে প্ৰথম কথাটো হল ভাইৰাছৰ কোনো স্পেসিফিক ট্ৰিটমেন্ট নাথাকে অৰ্থাৎ কোনো স্পেসিফিক মেডিসিন ভাইৰাছৰ নাথাকে সো সাৱধানতা হল ইয়াৰ মেইন ট্ৰিটমেন্ট আপুনি যাতে ইনফেক্টেড নহয় তাৰ প্ৰতিহে লক্ষ্য ৰাখিব লাগিব সো যিজন মানুহক ভাইৰাছে এটাক কৰিছে তেওঁৰ পৰা আপুনি সদায় দূৰত থাকিব যিজন মানুহ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তেওঁ সদায় আন মানুহৰ পৰা দূৰত থাকিব লাগে আন মানুহৰ কন্টেক্টত তেওঁ যাব নালাগে যেহেতু ভাইৰাছটো সহজতে স্প্ৰেড হৈ যায় দ্বিতীয়তে যিসকলে ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ গৈছে তেওঁলোকে কিছু প্ৰাথমিক ট্ৰিটমেন্ট কৰিব পাৰে যেনেকুৱা গৰম পানীৰে চকুৰ ওপৰ ভাগত হেক দিব পাৰে তেতিয়া কিছু ব্লাড ফ্লোটো বাঢ়ি যায় আৰু কিছু সিম্পটমেটিক ৰিলিফ পোৱা যায় ইয়াৰ ওপৰত কিছুমান আই ড্ৰপ আছে এন্টিবায়োটিক টাইপৰ যাতে মেজৰ ইনফেকশনলৈ গুচি না যায় যেনেকুৱা চিপ্ৰফ্লক্সাচিন মক্সিফ্লক্সাচিন ক্লৰামফেনিকল এইবিলাক ইউজ কৰিব পাৰে ইয়াৰ উপৰিও যদি বেছি মানে ইনফেক্টেড হয় তেনেহলে ডক্টৰৰ পৰামৰ্শ লৈ অন্য কিছু মেডিসিন এন্টিহিস্টামাইন বা অন্য কিছুমান এন্টিবায়োটিক ব্যৱহাৰ কৰিব পাৰে শেষত মই এটা কথাই কম যে যিসকল ব্যক্তিয়ে এই ভাইৰাছৰ দ্বাৰা অলৰেডি আক্ৰান্ত হৈছে তেওঁলোকে যাতে সমাজৰ অন্য ব্যক্তিৰ পৰা আঁতৰি থাকে কিয়নো তেওঁলোকে উলাই যোৱা মানে বা অন্য ব্যক্তিৰ সংস্পৰ্শলৈ যোৱা মানে সেই ভাইৰাছটো স্প্ৰেড কৰি দিয়া গতিকে আমাৰ সমাজখন সুস্থ কৰি ৰাখিবৰ কাৰণে আপোনালোক যিসকলে আক্ৰান্ত হৈছে যাতে মানে কিছুদিন ঘৰৰ ভিতৰতে থাকে এটা কথা কব পাহৰি গৈছিলো যে এই ভাইৰাছটোৰ কোনো ট্ৰিটমেন্ট নকৰিলেও এসপ্তাহ বা 14 দিনৰ ভিতৰত নিজে নিজে ই নোহোৱা হৈ যায় আৰু বেমাৰটোৰ পৰা উপশম পোৱা যায় গতিকে বেছি টেনচনৰ বিষয় নহয় যিকিদিন আক্ৰান্ত হৈ থাকে সেইকিদিন নিজকে সুৰক্ষিত ৰাখক আনৰ পৰা দূৰত থাকক সেইটোৱে আৰু ধন্যবাদ